হেল্ল' বন্ধুসকল, আপোনালোকৰ মনত আছেনে সেই 90ৰ দিনবোৰ? না আছিলে কোনো ইণ্টাৰনেট, না আছিলে কোনো স্মাৰ্টফোন, আছিলে কেৱল বন্ধু, খেল ধেমালি আৰু চাহৰ সৈতে বিস্কিট। তো গাইজ, সেই বিস্কুটবোৰ আমাৰ কেৱল বিস্কুটে নাছিল, আমাৰ শৈশৱৰ এটা অংশ আছিলে আৰু সেইবোৰৰ ভিতৰত সকলোৰে জনপ্ৰিয় আছিলে। বাট আপোনালোকৰ জনপ্ৰিয় হয় নে নাই নাজানো, কিন্তু মোৰো জনপ্ৰিয় হয় আৰু সেই বিস্কুটটো হ'ল গাইজ পাৰ্লে-জি বিস্কুট। গাইজ আপোনালোকৰ জনপ্ৰিয় আছিলে নে নাই আপোনালোকে প্লিজ কমেণ্টত জনাব। আৰু ইহঁতেতো গাইজ খায়ে পোৱা নাই চাগৈ, আৰু সেইকাৰণে গাইজ আজি অনলাইনত দেখা পালোঁ এই বিস্কুটটো আৰু অৰ্ডাৰ দি দিলোঁ, আৰু এইটো আমি টেষ্ট কৰি আপোনালোকক অলপ পিছত জনাম। আৰু গাইজ আপোনালোকক এই লগোটো দেখা পাই কিবা মনত পৰেনে? মোৰ কিন্তু বহুত কিবা কিবি মনত পৰে গাইজ এই লগোটো দেখা পায়। তো গাইজ আমি অলপ পিছত চাহৰ লগত খাম আৰু টেষ্ট কৰিম, বাট সেনেকুৱা টেষ্ট আছে নে নাই নাজানো। সিহঁতে খাই কেনেকৈ পায় গাইজ আপোনালোকক ৰিভিউ দিম আৰু ময়ো খাম গাইজ। আৰু আপোনালোকৰ প্ৰিয় আছিলে নে কমেণ্টত জনাব, প্লিজ কমেণ্টত জনাব। আমি অলপ পিছত খাই কেনে আপোনালোকক ৰিভিউ দিম। এতিয়া পাৰ্লে-জি পেকেটটো খুলি ল'লোঁ আৰু গাইজ এতিয়া টেষ্ট কৰিম। টেষ্ট কৰাৰ আগত গাইজ কি ৰিভিউ দিয়ে ইয়াৰ মুখেৰে ক'ব, আৰু মই এতিয়া খাওঁ গাইজ, আপোনালোকক মই ৰিভিউ দিম। গাইজ মই এটা খাই চাওঁ। গাইজ চাহ নাই কিন্তু কফি আছে। গাইজ আমি কফি দি খাই আছোঁ। কফি দি খাই বা কেনেকুৱা লাগে সেইটো নাজানো, কিন্তু চাহ লগত একদিন খাই চাম। গাইজ বেয়া লগা নাই, এই আগৰ ভাইবটোৱে আছে, তথাপিও গাইজ অলপ চাওঁ। তুমি ৰিভিউটো নকবা আগতে ময়ো ক'ম, কাৰণ মই আচলি অনুভৱটো মই গম পাওঁ ন। গাইজ চেম টু চেম আগত যেনেকুৱা টেষ্টি আছিলে সেনেকুৱাই আছিলে মানে নহয়, সেনেকুৱাই হয়, বাট অলপ চেঞ্জেছ আছিলে, অলপ আগত বেছি টেষ্টি আছিলে। এতিয়া মই নাজানো গাইজ ইয়াৰ কেনেকুৱা লাগিছে, ই নিজে ক'ব এতিয়া। গাইজ প্ৰথম বাইটটো খাই কেনে লাগছে কি জোনত গুচি গৈছে মই। ভাল লাগিছে তোমাৰ? তো গাইজ আমাৰতো ভাল লাগিছে, আপোনালোকে আনি কেনে খাব। গাইজ এতিয়া খালি গাখীৰ আৰু কি কয় এইবোৰ ভিট নে সেইটোৱে হৈছে অসমত কিবা কয় নাজানো, সেইটো বস্তু এইটো হুইট মানে এই গুম নেকি গাইজ। চাউল যে সেইটো উঠাই সেইটো বস্তু আটা যে বনাই গাইজ, আটা তোমালোকে কি কয় এইটো? ভিট, ইংলিছত ভিট বুলি কয়। গাইজ আপোনালোকে আনিব, খাব আৰু আমাক জনাব কমেণ্টত কেনেকুৱা লাগিছে, আগৰ ভাইবটো আছে নে নাই। এতিয়া আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈ এৰিছোঁ। টাটা এণ্ড